শান্তি চুক্তিৰ চাকৰকাৰী হিচাপে আমি তেখেতক মুক্ত আকাশত থাকে বৰ্তমান যি চৰকাৰ চলি আছে চৰকাৰৰ জৰিয়তে জনসাধাৰণ উন্নয়নৰ কাৰণে যিখিনি সামাজিকভাৱে কাম কৰা এটা অধিকাৰ যে এটা সুবিধা পাইছে তাৰ লগত জড়িত হোৱাটো আমি আশা কৰিছিলোঁ কিন্তু সেই আশা আমি ফলৱতী হোৱা দেখা নাপালোঁ তথাপি আমি প্ৰচেষ্টা ৰাখিম আমি জানো যে চৰকাৰ এটা চলাব লাগিলে বা চৰকাৰ এটাত আমাৰ লেজিসলেটিভ এক্সিকিউটিভ আৰু জুডিচিয়াৰী তিনিটা বিভাগ থাকে আৰু তিনিটা বিভাগৰ যিখিনি পাৱাৰ এণ্ড অথৰিটি ইকুইভেলেণ্ট হয় কোনো কাৰো তলত নহয় আৰু সেইকাৰণে যদিও তেখেতে শান্তি চুক্তিৰ চাকৰকাৰী হিচাপে পলিটিকেলি যিখিনি ষ্টেটাছ আছিল কিন্তু জুডিচিয়াৰীয়ে নিজৰ ষ্টেটাছত থাকি নিজৰ কাৰ্যখিনি কৰাৰ কাৰণে আমি যিখিনি আশা কৰিছোঁ সেইটো নহয় তথাপি আমি তেখেতৰ আৰু কিবা কৰিব পৰা যায় নেকি তাতকৈ উচ্চতৰ পৰ্যায়ত আৰু কিবা কৰিব পৰা যায় নেকি তাৰ প্ৰচেষ্টা আমাৰ চলি থাকিব আমি সেইকাৰণে তেখেতৰ পৰিয়াল তেখেতৰ আত্মীয়সকলক নিৰাশ নহ'বৰ কাৰণে অনুৰোধ কৰিছোঁ আমি চৰকাৰ হিচাপে তেখেতৰ মুক্ত আকাশ আনিবৰ কাৰণে যিখিনি প্ৰচেষ্টা আৰু লাগে সেইখিনি কণ্টিনিউ কৰি থাকিম